গুড মৰ্ণিং ৰাইজসকল। এতিয়া হৈছে সময় 3:47, মানে মই গাড়ীৰ ঘড়ী মতে কৈ আছোঁ 3:47, আৰু মই সোনকালে উঠিছোঁ। মানে আজি সোনকালে উঠিছোঁ নহয়, আকৌ শুমগৈ। কিন্তু এতিয়া মই গৈ আছোঁ বৰ্তমান গোলাঘাট গৈ আছোঁ দেউতাক আনিবলৈ। মানে দেউতা আহি আছে গুৱাহাটীৰ পৰা, আৰু বাছখন সম্ভৱতঃ মৰঙীমান পাইছেহি। দেউতাক আনি লৈ পেলাই আকৌ শুই উঠি পেলাই তাৰ পৰাহে ৰাতিপুৱা উঠিম। মানে আকৌ উঠি তাৰপিছত দিনটোৰ আৰম্ভণি কেনেদৰে হয় আজিৰ ব্লগটোত গম পাব। গতিকে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু পালোহি বৰ্তমান টাউন, কিন্তু এতিয়ালৈকে বাছখন পোৱাহি নাই। দেউতা আহি আছে ৰত্নাগিৰিত, কিন্তু এতিয়ালৈকে ৰত্নাগিৰি পোৱাহি নাই। আহি পেলাই এইডোখৰতে ৰখাবহি। গতিকে চাওঁচোন, আহক। মই এতিয়া অকণমান দেৰি ইয়াতে ৰখিব লাগিব। আৰু এইফালে এইটো ৰত্নাগিৰি কাউণ্টাৰ, কিন্তু কাউণ্টাৰো বন্ধ বৰ্তমান। গতিকে ইয়াতে অকণমান দেৰি ৰখোঁ আৰু এতিয়া পালেহি বাছখন। দেউতাও নামিলে বাছৰ পৰা। গতিকে দেউতাক লৈ যাওঁ আৰু একেবাৰে শুই উঠি আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া বৰ্তমান উঠিলোঁ শুই। মানে এতিয়া চাহ তাহ খোৱাই নাই। চাহ খাই পেলাই গাটো ধুই পেলাই মই টাউনলৈ ওলাই যাম। মানে টাউনত আজি দুটামান কাম আছে, আৰু কাইলৈ পৰা নহয়, পৰহিলৈ পৰাতো পূজাই। গতিকে টাউনত দুটামান কাম আছে, কামটো কৰিব লাগিব। কামটো কৰি পেলাই মই ঘূৰি আহিম। কিন্তু এতিয়া বৰ্তমান চাহ তাহটো খাই লওঁ, তাৰপিছত কি হয় দেখা যায়। আৰু ৰাতিপুৱাই মই এটা বস্তু উলিয়াই লৈছোঁ। মানে মই বহুত দিনতে কিনা এইটো বয়া মাইক আছিলে। এডাল ফ্লিপকাৰ্টৰ পৰা কিনিছিলোঁ, কিন্তু আৰু এইটো মই বহুত দিন ইউজো কৰা নাছিলোঁ। মই এইটো কিবা বাহিৰ এনেই মিউজিক মানে কেতিয়াবা ৰেকৰ্ড কৰিবলৈ, বাহিৰ যদি মই কনচাৰ্ট ৰেকৰ্ড কৰিবলৈ হয় তেতিয়া মই এইটো ইউজ কৰোঁ। কিন্তু মই বহুত দিন এডাল ইউজো কৰা নাছিলোঁ। গতিকে এডাল উলিয়াই লৈছোঁ। এইডালৰ ভিতৰত বেটেৰী চেটেৰীবোৰ কাম আছেনে নাই, আৰু মোবাইলটোৰ লগতো এডাল কানেক্ট কৰি ল'ব পাৰি। গতিকে ভইচটো ভাল আহিবৰ কাৰণে মানে মই এতিয়া মোবাইলত যদি কানেক্ট হয় তেতিয়াহ'লে মই কানেক্ট কৰি চাম। যদি এডালে কাম দিয়ে মই এইডাল লগাই পেলাই, মানে ভইচ কোৱালিটিটো আৰু অলপ ভাল হ'বলৈ এইডালে মই এতিয়া ব্লগ কৰিম। আৰু এইফালে মায়ে বনাই আছে ৰুটি হ'লে মই খাম চাহ। আৰু বৰ্তমান খাই আহিলোঁ চাহটো খাই আহিলোঁ। কিন্তু এতিয়া লগৰটোৱে ফোন কৰিছে। লগৰ মানে কি, ঘৰৰ ওচৰৰ লগৰটোৱে ফোন কৰিছে। সি ওচৰৰ স্কুল এখনৰ ওচৰৰ পৰা আহে কিবা এটা কামত। গতিকে তাৰ লগত যাওঁ। তাৰ লগত গৈ পেলাই আহি পেলাইহে গা চা ধুই পেলাই টাউন যাম। তাৰ মানে য'ত আমি গৈছিলোঁ তাত কাম নহ'লে, তাৰ স্কুলত কাম নহ'লে। গতিকে আকৌ গৈ আছোঁ কমাৰবন্ধা হস্পিটেল গৈ আছোঁ। কমাৰবন্ধা হস্পিটেলত আকৌ তাৰ চাগে কিবা কাম আছে, ডক্টৰৰ পৰা কিবা চাইন মাৰিব লাগে। গতিকে তাৰ লগত আকৌ লগ ধৰিছে। আকৌ তাৰ লগত যাওঁ। তাৰ লগত আহি পেলাইহে আকৌ দিনটো এনেকৈয়ে যাবগৈ। আকৌ তাৰ লগত আহি পেলাইহে টাউন যামহি। বৰ্তমান পালোহি হস্পিটেল। ইয়াত ডক্টৰে চাই আছে, ই চাইন মাৰিবলৈ ৰখি আছে, আৰু মই ৰখি আছোঁ ইয়াত। মানে আহিছোঁ আৰু কি হয় চাওঁচোন। ডক্টৰে চাইন মাৰি নিদিয়ে। ইয়াতো একো কাম চাম নহ'লে, গতিকে দুইটা গৈ আছোঁ। আকৌ এতিয়া যাব লাগিব পঞ্চায়ত হেনো। মই নাযাওঁ বাৰু, ই যাব চাগে পঞ্চায়ত। একেবাৰে এতিয়া গৈ পেলাই টাউনত লগ পাই আছোঁগৈ। টাউন পাই পেলাই আহিলোঁ জেঠাইহঁতৰ ঘৰ। আৰু জেঠাইহঁতৰ ঘৰৰ পৰা আহিলোঁ। এতিয়া যাম এফালে, মানে জেঠাই ভাইটিটোৰ লগত এফালে যাম, আৰু লগত জেঠাও যাব। তাৰ পৰাহে আকৌ ঘৰ গৈ পেলাই আকৌ ভণ্টিৰ কাৰণে এটা ভণ্টিয়ে হেনো আজি বোলে হেৰি বনাব, এই ভিডিঅ' কিবা কভাৰ চং বনাব। সেইকাৰণে তাই ভিডিঅ' কৰি দিবলৈ কৈছে। আকৌ সেইটো কৰিবগৈ লাগিব। গতিকে ইয়াৰ পৰা আকৌ ঘৰ পাই লওঁগৈ, তাৰ পৰা কৰিমগৈ ভণ্টিৰ ভিডিঅ' শ্বুট। আৰু এতিয়া বৰ্তমান পালোহি ঘৰ, আৰু এইফালে ভণ্টি ওলাই আছে।
ভণ্টি ওলাই আছে মানে এতিয়া দুইটাই মানে তাইক অকণমান এনেই আৰু তাই ভিডিঅ' বনাই বোলে মই ভিডিঅ'টো অকণমান বনাই দিওঁ কি হয় নাজানো আজি অকণমান ল'ম আজি অকণমান কৰিম কাইলৈ অকণমান কৰিম তাৰপিছতে এডিট কৰি পেলাই ভালকৈ দিম মানে একেদিনাখনেই গানটোৰ একেদিনাখনেই কভাৰটো বনোৱাটো ভাল নহ'ব মানে একেদিনাখন আৰু এতিয়াতো অলপ আবেলি টাইম হৈ গ'ল সেইকাৰণে বেলিও পৰিব হ'ল সেইকাৰণে নহ'ব গতিকে আজি অকণমান শ্বুট কৰি লওঁ তাতে শ্বুট অকণমান যিখিনি কৰোঁ সেইখিনি অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তাৰপিছত আজি ব্লগটো সামৰিম গতিকে ব'লক এতিয়া ভিডিঅ'টো শ্বুট কৰিবলৈ যাওঁ